Welcome to HP Dubia. HP Dubia channel to loy আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই দশম শ্ৰেণীৰ প্ৰবলেম সলভিংৰ 3 নম্বৰ ভিডিওটো কৰিবলৈ গৈ আছো। অনুগ্ৰহ কৰি ভিডিওটো তোমালোকে শেষলৈকে চাই থাকিবা। আজি ফাৰ্স্ট প্ৰবলেমটো WhatsApp যোগে আহা মোৰ প্ৰথম প্ৰবলেমটো হৈছে তোমাৰ প্ৰমাণ কৰা যে sin theta minus cos theta plus 1 divided by sin theta plus cos theta minus 1 is equal to 1 by sec theta minus tan theta. প্ৰশ্নটো ক'ৰ পৰা আহিছে? প্ৰশ্নটো আহিছে তোমাৰ ত্ৰিকোণমিতিৰ পৰা আহিছে। গতিকে ত্ৰিকোণমিতিৰ এনেকুৱা ধৰণৰ প্ৰবলেমবোৰ কৰাৰ আগতে তোমালোকে ত্ৰিকোণমিতিৰ যিবিলাক সূত্ৰ আছে সূত্ৰবোৰ মনত থাকিব লাগিব। ঠিক আছে, মই ভাবো তোমালোকৰ গোটেইবোৰৰ মনত আছে। মই জাস্ট প্ৰবলেমটো সলভ কৰি দিছো। প্ৰথম আমি লেফট হেণ্ড সাইডৰ পৰা প্ৰমাণ কৰি যাম। লেফট হেণ্ড সাইডত কি আছে তোমাৰ sin theta minus cos theta plus 1 divided by sin theta plus cos theta minus 1. এতিয়া সোয়া এনেকুৱা ধৰণৰ যদি প্ৰবলেম আহে পৰীক্ষা তেতিয়াহলে তোমালোকে সদায় লেফট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইডটো চাবা কম্পেয়াৰ কৰি। তেতিয়া তোমালোকৰ মাইন্ডত অটোমেটিক আহি যাব যে কোনটো সূত্ৰ কৰিলে আমি সহজে এনসাৰটো পাব পাৰো। এতিয়া সোয়া এফালে আছে sin theta cos theta আৰু এফালে আছে তোমাৰ sec theta আৰু tan theta। আমি সকলোৱে জানো sin theta আমি কেনেকে টেনলৈ নিব পাৰো, cosক কেনেকে আমি সেক্টৰলৈ নিব পাৰো, সবে জানো মানে নহয়। গতিকে আমি সোয়া কি কৰিম, প্ৰথমতে ফাৰ্স্ট কি কৰিব লাগিব, sin theta যদি tan theta নিব লগা হয় তেতিয়ালে কি কৰিব লাগিব। আৰু তোমাৰ ইয়াতে 1 by cos theta মানে তোমাৰ sec theta হৈ আছে না নাই। আৰু এটুক যদি আমি তোমাৰ tan theta নিব লাগে কি কৰিব লাগিব, সেই বস্তুটো মাইন্ডত আহিব লাগিব। সোয়া এনেকুৱা ধৰণৰ প্ৰবলেম আমি ইয়াৰ আগতে এটা কৰিছো। প্ৰথম কি কৰিম আমি 1 by cos theta ৰে তোমাৰ তলে ওপৰে পূৰণ কৰি দিম। 1 by cos theta কিয় কৰিছো, কাৰণ আমি আমাৰ উদ্দেশ্য হৈছে tan theta আৰু sec theta নিব লাগে। cos theta plus 1 তলটো ওপৰত কৰিলে নহব, তলটো কৰিব লাগিব। cos theta ৰে পূৰণ sin theta plus cos theta minus 1 তে পূৰণ কৰি দিয়া লগে তোমাৰ কি হ'ল, cos theta ৰে sin theta পূৰণ কৰি দিলে কি হ'ব তোমাৰ sin theta divided by তোমাৰ cos theta। আকৌ এটো পূৰণ হলে প্লাসে মাইনাসে তোমাৰ minus 1 by cos theta আৰু cos theta পূৰণ কৰিলে কি হ'ব cos theta divided by cos theta। 1 by cos theta 1 আৰু পূৰণ কৰিলে কি হ'ব সিঙ্গেল প্লাসে প্লাসে প্লাস তাৰ পিছত 1 by cos theta পাই গলো এখিনি লৈকে। ঠিক তেনেকে তলটো একে হ'ব তোমাৰ sin theta divided by cos theta plus cos theta divided by cos theta minus 1 by cos theta। তোমালোকে ডাইৰেক্ট কৰিব পাৰা, যাৰ যাৰ সূত্ৰ মনত আছে ডাইৰেক্ট কৰিব পাৰা। মই তোমালোকক বুজি পোৱাৰ কাৰণে দেখাই দিছো এটা লাইন বেছিকে। এতিয়া সোয়া sin by cos sin theta divided by cos theta মানে আমি সকলোৱে জানো যে কি tan theta। আমাৰ tan theta লাগিছিল নে নাই, tan theta পালো নে নাই। এটা cos theta কাটা গলে কি থাকিব তোমাৰ -1 1 by cos theta মানে কি sec theta plus sec theta। sin by cos theta মানে কি তোমাৰ tan theta plus 1 minus sec theta হল। এখিনি লগে পাই গলো। মোটামুটি আমি যে sin cos এখিনিক আমি sec আৰু tan লৈকে কনভার্ট কৰিলো। ইয়াত বেলেগ কিবা আছে নেকি আৰু ত্ৰিকোণমিতি অনুপাত আমাক যেটো লাগে হেতু পাইছো নে নাই, পাইছো। কিন্তু এক্সাক্ট আমি ৰূপটো পোৱা নাই। এক্সাক্ট ৰূপটো দিব কাৰণে আমি অলপ ইয়াতে ভাবিব লাগিব কি কৰিলে তোমাৰ এক্সাক্ট ৰূপটো পাম। আমি প্ৰথম কি কৰো ত্ৰিকোণমিতি অনুপাতখিনি সজাই লওঁ। মানে প্ৰথম তুমি এই অভেদ কেটা মনত থাকিব লাগিব। অভেদটো কি আছিল তোমাৰ tan আৰু sec ৰ ৰিলেচন থকা অভেদটো কি আছিল তোমাৰ tan
square theta plus 1 is equal to sec square theta. এটো সূত্র আছিল না tan আৰু sector ৰিলেচনৰ এটো সূত্র আছিল না গতিকে এই সূত্ৰটোৰ পৰা আমি কি কৰিব পাৰো 1 ৰ ভ্যালুটো তোমাৰ tan square theta যদি আমি tan 1 দুই ভাগে ৰাখি দিও sec square theta minus tan square theta মানটো 1 হ'ব না নাই হ'ব না নাই হ'ব তেতিয়ালে আমি 1 ৰ ঠাইত sec square theta minus tan square theta পাতি দিব পাৰিম না নাই পাৰিম কাৰণ আমাক লাগে sec theta আৰু তলত minus tan theta ওপৰত কি লাগে আমাক 1 লাগে গতিকে ওপৰৰ দুটেখিনি আমি নাইকা কৰাটো আমাৰ মেইন উদ্দেশ্য হ'ল ঠিক আছে তুমি কি কৰিবা প্ৰথম আকৌ এই sec square theta plus tan square theta এটো কি ফৰ্মুলা আছে তোমাৰ a square minus b square ফৰ্মুলা আছে না a square minus b square ইকুয়াল টু কি আছে a plus b whole into a minus b আছিল না ঠিক তেনেকৈ আমি sec theta আৰু tan square theta তো আমি কি লিখিব পাৰো sec theta plus tan theta whole into sec theta minus tan theta পাৰিম না কাৰণ এটো যদি a square বুলি ভাবি লও এটো যদি b square বুলি ভাবি লও a square minus b square ফৰ্মুলাত পৰি আছে না আছে গতিকে a square minus b square ফৰ্মুলাটো কি আছিল a plus b whole into a minus b ঠিক তেনেকৈ sec square theta minus tan square theta is equal to কি হ'ব sec theta plus tan theta whole into sec theta minus tan theta হ'ল এই বস্তুখিনি আমি জানিব লাগিব আৰু কেনেকৈ ক'ত পুট কৰিম এইখিনি চাইব এটোহে ইম্পৰ্টেন্ট এটা তোমালোকে কি কৰিবা sec theta তো যেহেতুকে আগফালে আছে গতিকে আমি কি কৰিম আমি প্ৰথম তুমি এখিনি মিলাই লোৱা যে tan theta plus sec theta minus 1 1 তো হেফালে লৈ গলো একে কথা মানে নহয় tan theta minus 1 আছিল minus 1 তো হেফালে লৈ গৈছো খিনি মিলাই দিছো আকৌ 1 তো হেফালে পঠাই দিও তোমাৰ যদি 1 তো আগত লৈ আহো 1 plus tan theta minus sec theta হ'ব না এটো আমি জাস্ট সজাই ললো এতিয়া আমি 1 ৰ ঠাইত এই 1 ৰ ঠাইত sec square theta minus tan square theta পঢ়াব পাৰিম না নাই পাৰিম গতিকে আমি এটো সাইডত কৰি দিছো এখিনি বা কৰি দিছো 1 ৰ ঠাইত আমি কি বহাম tan theta plus sec theta minus 1 আছে আমি 1 ৰ ঠাইত বহাই দিলো sec square theta minus tan square theta হল আৰু এফালে আছে আমাৰ কি একেলগে এটো কাম কৰি দিব পাৰো এটো যেহেতুকে tan theta minus sec theta আছে গতিকে আমি ইয়াৰ পৰা যদি -1 এটা কমন আনো বা মাইনাস চিহ্ন কমন আনো তেতিয়া sec theta minus tan theta হ'ব না নাই চাইবা ইয়াৰ পৰা যদি মাইনাস ডাল কমন আনো তেতিয়া হলে এই মাইনাস ডাল গুছি আহিল tan ৰ আগত তোমাৰ tan theta ৰ আগত মাইনাস ডাল হৈ গল আকৌ পূৰণ কৰি চোৱা এটো হয় না নহয় মাইনাস এ প্লাস এ মাইনাস sec theta মাইনাস এ প্লাস tan theta পাইছো না নাই গতিকে আমি এখিনি কি কাৰণে কৰিলো পিছত গম পাম এতিয়া tan theta ওপৰত যি আছে এখিনি পাতি থাকা যেতিয়ালৈকে আমাৰ তলৰ খিনি নুলাই sec square theta minus tan square theta এটো এটা ফৰ্মুলা পৰি আছে না এটো যেটো ফৰ্মুলা তাৰ মানটো আমি অলৰেডি তোমালোক দেখাই থৈ দিছো sec theta plus tan theta whole into sec theta minus tan theta এই মানটো আমি বহাই দিও sec theta plus tan theta whole into sec theta minus tan theta আর মান বহালো এইখিনিৰ ভ্যালুটো ইয়াতে পুট কৰি দিলো তাৰছত এফালে কি আছে তোমাৰ minus sec theta minus tan theta আছে এতিয়া সোয়া এইটো এটা পদ আৰু এইটো এটা পদ এই দুটাৰ পৰা আমাৰ কি কমন আহি আছে sec theta minus tan theta sec theta minus tan theta কমন আহি আছে কমন লৈ আহা যদি কমন লৈ আহো তেতিয়া হলে তোমাৰ কি থাকিব তোমাৰ tan theta ওপৰখিনি লিখিলোৱা tan theta plus sec theta minus 1 যদি কমন লৈ আহো sec theta minus tan theta যদি কমন আনো ইয়াৰ পৰা এখিনি কমন আনিলে ইয়াত কি থাকিব sec theta plus tan theta আৰু ইয়াত কি থাকিব মাইনাস ইয়াতে কি থাকিব এখিনি আহিলে 1 এটা থাকিব 1 আহিব আহিল না নাই এই ভ্যালু খিনি সোয়া sec theta plus tan theta minus 1
tan θ plus sec θ minus 1 ৰ লগত একে হয় নে নহয় ইয়াতে tan θ টো আগফালে আছে একো প্ৰবলেম নাই তুমি মানে ইয়াতে সেকেন্ড লাইনত মিলাই লব পাৰিবা যে tan θ plus sec θ কৰতে এটো মিলাই লব পাৰিবা না বা নিমিলোৱাকে ডাইৰেক্ট এই দুটা কাটি দিব পাৰিবা কোনো ৰং নহয় হল তোমাৰ মানে কি a plus b বুলি লিখিব পাৰা b plus a বুলি লিখিব পাৰা তা যদি তোমাৰ a plus b divided by b plus a থাকে তেতিয়া হলে তুমি এনেকে কাটি দিব পাৰিবা না একে সংখ্যা জাস্ট b টো আগত আছে আৰু ইয়াত পিছত আছে তাক লৈ কোনো প্ৰবলেম নাই আৰু যদি বেছি ডাউট থাকে তেতিয়া হলে মিলাই লবা সেকেন্ড লাইন আৰু এটা লাইন কাটি কিনে a plus b divided by a plus b মিলাই ললে হল ক্লিয়াৰ কনসেপ্ট ক্লিয়াৰ এতিয়া এই দুটা কাটা যোৱাৰ পিছত ওপৰত কি থাকে 1 থাকে 1 divided by sec theta minus tan theta পালো না is equal to কি right hand side এটো আছিল না হৈ গল না তাকে left hand side is equal to right hand side proof there concept clear যদি concept clear হোৱা নাই তোমালোকে এটা কাম কৰিবা ত্ৰিকোণমিতিৰ মই কিছুমান তোমালোকক কৈছিলো তোমালোকক ক্লাছত মই কৈছিলো যে সূত্ৰবিলাক তোমালোকৰ মানে গণিতটো দেখালো গলে কোনটো গণিত কোনটো সূত্ৰত পেলালে সোনকালে কৰিব পাৰিম সেই বস্তুটো তোমালোকে জানিব লাগিব আৰু হেতু একমাত্ৰ তোমালোকে প্ৰেক্টিছৰ পৰা আহিব যিমান প্ৰেক্টিছ কৰিবা সিমান অটোমেটিকলি মাইন্ডত আহিব হল এৰ কোনো মুখস্থ কৰা বস্তু নহয় ঠিক আছে মই সূত্ৰকেইটা আৰু এবাৰ তোমালোকক ৰিমেম্বাৰ কৰি আছো এই ভিডিওটোত এটা প্ৰবলেমৰ দ্বাৰা আমি গোটেই চেপ্টাৰটো শেষ কৰিব পাৰো ঠিক আছে এটো লিখি লবা ভিডিওটো পোষ্ট কৰি কিনে প্ৰবলেমটো লিখি লবা এইবিলাক নহয় এইখিনি নহয় ভিডিওটো পোষ্ট কৰি কিনে প্ৰবলেমটো লিখি লবা এইখিনি পৰা ঠিক আছে এতিয়া ত্ৰিকোণমিতি কি হয় ত্ৰিকোণমিতি কি কৈছিলো মই মানে সাধুকথা এটা কৈছিলো তোমালোকক কি কৈছিলো ত্ৰিকোণমিতি ত্ৰিকোণমিতি নামৰ এজন কি আছিল এটা সাধুকথা আগত কৈছিলো যে ত্ৰিকোণমিতি নামৰ বুঢ়াজনৰ তিনিজন লৰা আছিল sin cos আৰু tan আছিলে না আৰু কি আছিল তোমাৰ তিনিজনী ছোৱালী আছিল ছোৱালীজনীৰ নাম কি আছিল cot sec আৰু cosec তে কি হল বুঢ়া যেতিয়া মৰিব হল তেতিয়া কি কৰিলে ডাঙৰ লৰাটোক কলে তই cosecক চাবি মানে আটাইতকৈ সৰু ছোৱালীজনীক তই চোৱা চিতা কৰিবি মই মৰাৰ পিছত cosক কলে যে তই secক চাবি গোটেইটা লৰাক মানে এজনী ছোৱালী বিয়া সিয়া দিয়া দায়িত্ব দিব ঠিক আছে মানে কি হল এহতৰ মাজত এটা ৰিলেশন এটা হল আৰু এই ৰিলেশনটো কি sin থিটা থিটা হৈছে তোমাৰ ত্ৰিকোণমিতিৰ এটা কোণৰ অনুপাত কোণ ঠিক আছে sin থিটা ইজ ইকুৱেল টু কি যেহেতু ভনিয়েকৰ লগত সম্বন্ধ ডাইৰেক্ট তোমাৰ sin থিটা ইজ ইকুৱেল টু 1 cosec থিটা আৰু cosec থিটাও তাৰ উল্টাটো 1 sin থিটা cos থিটা তোমাৰ সদায় sec থিটাৰ উল্টা আৰু sec থিটা সদায় কাৰ হ'ব cos থিটাৰ উল্টা tan থিটা সদায় তোমাৰ cot থিটাৰ উল্টা cot থিটা সদায় tan থিটাৰ উল্টা এখিনি হৈছে একদম বেসিক কনসেপ্ট তাৰ পিছত আকৌ কি কৰিলে তোমাৰ যেহেতুকে এটা ভাইক ককাই গুটেখিনি এটা আন্তৰ ঘৰত যোৱা এটা যেটা ফ্যামিলি এটা ভাইক ককাই বহুত থাকে গুটেবিলাকৰ ঘৰত যাব পৰা কিছুমান সুবিধা থাকে ৰিলেশন থাকে যে এই মোৰ দাদা এই মোৰ ভাইটি এনেকে তাৰ সম্বন্ধ এটা থাকে ঠিক তেনেকে ত্ৰিকোণমিতিৰো ইহঁতৰ মাজত এটা সম্বন্ধ আছে tan থিটাৰ মানটো কি হৈ গল তোমাৰ tan থিটাই কি কৰিলে তোমাৰ এতিয়া চোৱা ই cot থিটা ঘৰতে যাই থাকিব নেকি সাইনৰো যাব কাৰণ সাইন তাৰ দাদা হয় নহয় গতিকে তাৰ মাজৰ সম্বন্ধটো হল tan থিটা ইজ ইকুৱেল টু হল তোমাৰ sin থিটা ডিভাইডেড বাই cos থিটা হয় নহয় ঠিক তেনেকে যদি tan থিটা ইজ ইকুৱেল টু sin থিটা ডিভাইডেড বাই cos থিটা হয় তেতিয়া হলে cot থিটা ইজ ইকুৱেল টু কি হ'ব যেদিকে উল্টা গতিকে উল্টাটো হ'ব cos থিটা ডিভাইডেড বাই sin থিটা এনেকে মানে ষ্টৰী আকাৰে বস্তুবিলাক মনত ৰাখিলে তোমাকৰ কনসেপ্টটো ক্লিয়াৰ থাকিব আৰু মনত থাকিব আৰু পৰীক্ষাত অটোমেটিক ওলাই আহিব তাৰ পিছত কেইটামান ত্ৰিকোণমিতি অভেদ কৈছিলো মই কি কৈছিলো sin এ যদি স্কয়াৰ হৈ যায় cos তাৰ পিছত
কসেও যদি স্কয়ার হৈ যায় দুটা যদি লগ লাগি যায় কি হৈ যায় তোমাৰ 1 হৈ যায় কৈছিল তাৰ পিছত কি কৈছিল টেনে যদি তোমাৰ টেন থিটাই যদি sec থিটাৰ ঘৰত যাব লগিয়া হয় মানে এটো কি ভনিয়া হয় নহয় ভনিয়াৰ ঘৰত যদি যাব লগিয়া হয় এটো ৰাস্তা দি যাব না নাই গলে কি কৰিব cot থিটাৰ ঘৰত এপাক সোমাই যাব মানে টেন থিটাই মিঠাই সিঠাই লৈ ললে স্কয়াৰ কবাৰ ঘৰত ওলাইছে গতিকে মিঠাই সিঠাই কিনিলে ইয়াৰ ঘৰতো এক পাক সোমাই গল মানে +1 কাৰ ঘৰ পালে গৈ কিনে sec স্কয়াৰ থিটা মানে দাদাকে আহিব তেনে sec স্কয়াৰ থিটা ঘৰত ধুনিয়াকে ভাত চাত বনাই থৈ দিছে তেনে স্কয়াৰ হৈ গল জাস্ট এবিলাক এটা জাস্ট ষ্টৰী মনত ৰাখা এটা কৌশল ঠিক আছে এটো এটা হবে ঠিক তেনেকে cot থিটাও কি কৰিব cosec থিটাৰ ঘৰত যদি যায় তেতিয়া sec থিটাৰ ঘৰত এপাক সোমাই যাব cot স্কয়াৰ থিটা প্লাস 1 is equal to cosec স্কয়ার থিটা মানে ন এই তিনটা আছে ত্রিকোণমিতি অভেদ হল এতিয়া আমাক যোনটো গণিত কৰিলো আগতে এই মাত্ৰ যোনটো গণিত কৰিলো তাতে এই অভেদটো পুৰা দৰকাৰ হৈছিল না গতিকে এনেকুৱা টাইপৰ বস্তুবিলাক এনেকৈ মনত ৰাখিলে তেতিয়া হ'ব আৰু এই অভেদ কেইটাৰ পৰা তুমি উল্টা উল্টাকে বহুত ওলাব পাৰা কেতিয়াবা ধৰক 1 ৰ মান পালা 1 ৰ ডাইৰেক্ট sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা বহাই দিব পাৰা যদি লাগে সেইখিনি টাইমত যদি বহালে সুবিধা হয় হয়নে নহয় ঠিক তেনেকে তোমাক এটা কি কেইটা ওলাব পাৰো sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইজ ইকুয়াল টু 1 হয়নে নহয় যদি আমি কি কৰো sin স্কয়াৰ থিটাটো এফালে ৰাখো তেতিয়া হলে 1 cos টো এফালে পঠাই দিলে কি হ'ব -cos স্কয়াৰ থিটা এটো এটা পামনে নহয় আকৌ যদি অকল sin থিটাৰ মান লাগে তেতিয়া হলে তোমাৰ স্কয়াৰ দাৰ যদি উঠি যায় বলে কি হ'ব ৰুট হ'ব 1 cos স্কয়াৰ থিটা দুটা পালো হয়নে নহয় ঠিক তেনেকে তোমাৰ cos থিটা ৰাখি কিনে এনেকৈ কৰিব পাৰা গতিকে এই তিনটা যদি মেইন বস্তু কেইটা মনত ৰাখা তেতিয়ালে বাকি উল্টা উল্টাকে তোমালোকে বহুত সূত্র বনাই লব পাৰিবা হল ঠিক আছে ত্ৰিকোণমিতিত এই বস্তুখিনি একদম মাইন্ডত থাকিব লাগিব সেকেন্ড তোমালোকক মই শিকাইছো কোৱাড্ৰিক ৰুল যোনটো এংগুলাৰ ৰুল হেতু শিকাইছো গতিকে ভিডিওটো দীঘলীয়া হ'ব এইবিলাক ক'বলৈ গলে গতিকে এইবিলাক শিকাইছো এইখিনি বস্তু যিখিনি শিকিছা সেইখিনি ৰিপিট মাৰি থাকা হল এটা মই 2 নম্বৰ প্ৰবলেমটোলৈ যাব ওলাইছো 2 নম্বৰ প্ৰবলেমটোলৈ যাব ওলাইছো আৰু এটা কথা কৈছিলো তোমালোকক যে কি কৈছিলো চালকক ফুকতে লঘু কৈছিলো নাই কি মনত পৰিছে চাই হয়নে নহয় sin থিটা ইকুৱেল টু কি হয় তোমাৰ লম্ব বাই কৰ্ণ হয়নে নহয় এই সাৰ পৰা আহিল sin লৰ পৰা আহিল লম্ব কৰ পৰা আহিল কৰ্ণ ঠিক তেনেকে এই কৰ পৰা আহিল তোমাৰ cos থিটা ইকুৱেল টু কি হ'ব তোমাৰ ভূমি বাই কৰ্ণ তাৰ পিছত তোমাৰ tan থিটা ইকুৱেল টু কি হ'ব তোমাৰ tan থিটা ইকুৱেল টু লম্ব বাই ভূমি হল না গতিকে এনেকুৱা টাইপত যেতিয়া এটা চেপ্টাৰত একেদিন বিশেষকে মেট্ৰিকৰ আগত যেতিয়া এটা চেপ্টাৰত এটা গণিত কৰিবা সেই চেপ্টাৰটোৰ গোটেই সূত্ৰখিনি তুমি কভাৰ কৰিব চাবা তেনেকৈ ৰিপিট মাৰি থাকোতে চাবা তোমাৰ গণিত দেখিলে তোমাৰ সূত্ৰ অটোমেটিক আহি ৰেডি হৈ থাকিব কোনটো কোড বহাব পাৰিবা তেতিয়া অটোমেটিক তোমাৰ বুদ্ধি আহি যাব হল গতিকে আমি এটা প্ৰবলেম কৰিছিলো আৰু এটা প্ৰবলেমৰ জৰিয়তে কিমানখিনি বস্তু শিকিলো ঠিক আছে এতিয়া আমি সেকেন্ড প্ৰবলেমটোলৈ আহিছো সেকেন্ড প্ৰবলেমটো আছে তোমাৰ স্থানাঙ্ক জ্যামিতিৰ পৰা সেকেন্ড প্ৰবলেমটো আছে তোমাৰ স্থানাঙ্ক জ্যামিতিৰ পৰা দিছিল তোমাৰ a30 মানে a বিন্দু স্থানাঙ্ক আছে 30 কমা b7,0 আৰু c8,4 শীৰ্ষ বিন্দু বিশিষ্ট ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰা এটো কৰ পৰা দিছে প্ৰশ্নটো কৰ পৰা দিছে স্থানাঙ্ক জ্যামিতিৰ পৰা দিছে
হয়নে নহয় গতিকে স্থানাংক জ্যামিতি গণিত আমি কৰিছো গতিকে ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিব দিছে গতিকে স্থানাংক জ্যামিতি ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা এটা সূত্ৰ কৈছিল হয়নে নহয় এনে ত্ৰিভুজৰ কালিৰ সূত্ৰটো কি আছিল এনে এইটো ধৰা এটা ত্ৰিভুজ হয়নে নহয় তেতিয়ালে কি আছিল তোমাৰ ত্ৰিভুজৰ কালিৰ সূত্ৰটো কি আছিল তোমাৰ ত্ৰিভুজৰ কালিৰ সূত্ৰটো আছিল তোমাৰ আমি সকলোৱে জানো হাফ ইনটু ভূমি ইনটু উন্নতি আছিল নে নাই এডাল যদি তোমাৰ ভূমি হয় তেতিয়া এই ভূমি এই ইয়াৰ পৰা টানা যোনডাল লম্ব এডাল হৈছে তোমাৰ উন্নতি কিন্তু এটা আমাক ভূমিও দিয়া নাই উন্নতিও দিয়া নাই আমাক তিনিটা শীৰ্ষবিন্দু দিছে মানে এ ধৰা এ বিন্দুটো হ'ব তোমাৰ এটো যদি মই এক্সিছত আঁকিব যাওঁ এডাল যদি তোমাৰ এক্স অক্ষ হয় এডাল যদি তোমাৰ ওয়াই অক্ষ হয় তেতিয়া বিন্দুটো ধৰা এখিনি মানত হ'ব এ বিন্দুটো 3 0 বি বিন্দুটো হ'ব ধৰা তোমাৰ এখিনি মানত হ'ব 7 0 বি বিন্দুটো 7 0 এটো বিন্দুটো হ'ব ধৰা তোমাৰ 8 4 মানে মোটামুটি এখিনি মানত হ'ব ধৰা ধৰি ললো সি বিন্দুটো স্থানাংক হৈছে 8,4 এটা এই ত্ৰিভুজটোৰ আমাক কালি নিৰ্ণয় কৰিব দিছে এনে ক্ষেত্ৰত এটা সূত্ৰ আছে আৰু সূত্ৰটো প্ৰমাণ কৰি দিয়া আছে গতিকে এটা প্ৰমাণ কৰা আজিলৈকে আহা নাই আৰু নাহে চাগে কিন্তু তোমালোকে তথাপি চাই লবা এতিয়া জাস্ট মই সূত্ৰটো কৈ আছো আৰু সূত্ৰটো মনত কেনেকৈ ৰাখিবা সেই বস্তুটো মনত ৰাখিবা কালিৰ সূত্ৰটো কি আছিল তোমাৰ ত্ৰিভুজৰ কালিৰ সূত্ৰ কি আছিল যেতিয়া তিনিটা বিন্দু দিয়া থাকে তেতিয়া ত্ৰিভুজৰ কালিৰ সূত্ৰটো কি আছিল মনত আছে নে বাবা হাফ ইনটু ব্ৰেকেট দিলে হাফ ইনটু কি কৰিবা তোমালোকে প্ৰথম এই বিন্দুটো যদি এ বিন্দু আছে তাৰ স্থানাংকটো x1, y1 বুলি ধৰিলা যেহেতুকে তিনটা বিন্দু আছে মানে নহয় গতিকে এইটো ধৰিম আমি x2, y2 ঠিক আছে আৰু এইটো ধৰিম তোমাৰ x3, y3, হল ধৰি ললা হল এতিয়া কি কৰিবা তুমি এই x1 তাৰ পিছত আৰু দুটা পাতিব লাগিব হল এখিনি তুমি এনেকে অলপ গ্যাপ এৰি দিলা প্লাস x2 প্লাস x3 হল x1 x2 x3 মানে x যোনটো x বিন্দুৰ যোনটা স্থানাংক এটা আমি পাতি ললো তাৰ পিছত আমি ইয়াতে এটা ব্ৰেকেট দিলো ব্ৰেকেট দি কি পাতিম তোমাৰ এতে 1 আছে মানে নহয় y minus y পাতিলো ইয়াতো পাতিলো আমি y minus y ইয়াতো পাতিলো আমি y minus y হল এতিয়া তুমি কি কৰিবা ক্লকৱাইজ এটো ধৰা তোমাৰ 1 2 3 আছে মানে নহয় ক্লকৱাইজ যদি কৰো 1 এর পিছত কি আহিব 2 আহিব ক্লকৱাইজ মানে কি ঘড়ীৰ কাটাৰ দিশত ঘড়ীৰ কাটা এনেকে ঘূৰে না কোছাৰে 2 এর পিছত কি আহিব 3 আহিব ঠিক তেনেকৈ আমি ক্লকৱাইজ আমি নাম্বাৰখিনি পুট কৰি যাম 1 এর পাছত কি বুলি কলো মই 1 এর পাছত কলো মই তোমাৰ 2 তাৰ পিছত কি 3 ঠিক তেনেকৈ 2 এর পিছত কি আহিব 2 এর পিছত আহিব 3 আৰু 3 এর পিছত কি আহিব আকৌ তোমাৰ 1 আহিব 1 ঠিক তেনেকৈ 3 এর পিছত কি আহিব 1 আহিব আৰু 1 এর পাছত কি আহিব 2 আহিব বস ব্ৰেকেট ক্লোজ কৰি দিয়া হল এই ফৰ্মুলাটো যদি মনত ৰাখা তেতিয়া হলে তোমালোকে ত্ৰিভুজৰ কালি যি বিন্দু নিদিও জাস্ট ভ্যালু এটা পুট কৰি দিলে হৈ গল হল জাস্ট সূত্ৰটো মনত ৰাখাত মই কি এটা দেখিছিলো প্ৰথম তুমি x1 + x2 + x3 এনেকৈ লিখি দিবা মাজত গ্যাপ ৰাখি দিবা যাতে আৰু দুটা বস্তু বহাব পাৰো তাৰপিছত সবতে y minus y y minus y y minus y লিখি দিলা তাৰপিছত তুমি 1 2 3 টু ক্লকৱাইজ এটা এক নম্বৰ আছে একৰ পিছত কি হয় 2 2 এর পিছত কি হয় 3 এটা x2 এর পিছত 2 এর পিছত কি হয় 3 3 এর পিছত কি হয় তোমাৰ 1 3 এর পিছত কি হয় তোমাৰ ঘড়ীৰ কাটাৰ দিশত খুলিলে 1 1 এর পিছত কি হয় 2 গতিকে এনেকে সূত্ৰটো মনত ৰাখা টিক্স দিল এটা জাস্ট ভ্যালু এটা পুট কৰি দিয়া হৈ গল উত্তৰ এটা চোৱা x1 এর মান কি x1 এর মান কি x1 এর মান আছে তোমাৰ 3 বহাই দিলা y2 এর মান কি y2 এর মান আছে তোমাৰ 0 0 বহাই দিলা y3 এর মান কি y3 এর মান আছে তোমাৰ 4 4 বহাই দিলা জি আছে তাকে বহাই যাবা খালি x2 এর মান কি আছে তোমাৰ x2 এর মান আছে 7 7 বহাই দিয়া তাৰ পিছত y3 এর মান কি আছে y3 এর মান আছে তোমাৰ 4
y1 ৰ মান কি আছে y1 ৰ মান 0 প্লাস x3 মান কি আছে তোমাৰ 8 আছে y1 ৰ মান কি আছে y1 ৰ মান আছে 0 y2 ৰ মান কি আছে তোমাৰ 0 হল এটো কাম এনে কৰিলো এতিয়া জাস্ট সৰল কৰি দিয়া উত্তৰ ওলাই গল হল কি কৰিবা তুমি হাফ 3 এ ডাইৰেক্ট কৰি দিও আৰু হয় না নহয় এটো তোমাৰ শূন্য কি হ'ব -4 হ'ব মাইনাস কি হ'ব 12 হ'ব 4 3 গুণ 12 তাৰ পিছত তোমাৰ 4 পৰা শূন্য গলে 4 7 4 গুণ কিমান তোমাৰ 28 তাছত এটো শূন্য হ'ব শূন্যৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে শূন্য গতিকে ব্ৰেকেটটো এতিয়া আমি সৰু ব্ৰেকেট দিব পাৰা হৈছো হৈ গ'ল দে তুমি 28 ৰ পৰা 12 গলে 28 ৰ প্লাস 28 আৰু মাইনাস 12 কিমান হ'ব তোমাৰ 8 ৰ 2 গলে হল তোমাৰ 6 2 ৰ পৰা 1 গলে হল তে 2 এৰে তোমাৰ কাটা যাব আৰু ওলাই গ'ল এতিয়া 2 এৰে 16 8 বাৰ आंसर 8 হল এই বৰ্গ একক লেখা লাগিব যেহেতুকে ত্ৰিভুজৰ কালি হৈ আছে গতিকে এককটো বৰ্গ ঠিক আছে এনেকুৱা ধৰণৰ ভিডিও পাবৰ কাৰণে তোমালোকে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লাইক কৰি দিবা আৰু শেয়াৰ কৰি দিবা আৰু এটো হৈছে তোমাৰ স্থানাংক জ্যামিতিৰ পৰা আৰু স্থানাংক জ্যামিতিৰ পৰা তোমালোকৰ এটা আছে দূৰত্বৰ সূত্ৰ তাৰ পৰা এটা আহিব পাৰে তাৰ পিছত বিভাজন সূত্ৰ আৰু আমি এতিয়া যোনটো কৰিলো এটো ত্ৰিভুজৰ কালিৰ সূত্ৰ এই সূত্ৰকেইটা তোমালোকে মনত ৰাখিবা ত্ৰিভুজৰ কালিৰ সূত্ৰ ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও